Hello guys, welcome back to my channel. আৰু আজি মই লৈ আহিছো এটা ধুনিয়া ভাপতিয়া মাছ আৰু বইল দালিৰ এখন থালি। তাৰ কাৰণে ইয়াতে প্ৰথমে ল'ব লাগিব ধনিয়া পাত। এখিনি আমাৰ ঘৰৰে ধনিয়া, এটো টঙালি ধনিয়া হয়। আপোনালোকে সৰু ধনিয়াটো ল'ব পাৰে। আৰু তাৰ লগতে ইয়াতে মই 4টা জলকীয়া ফালি দিছো, কেঁচা জলকীয়া। ইয়াতে এটা পিয়াজ আৰু 1 ইঞ্চ আদা। ভাপত দিয়া মাছৰ কাৰণে মই সৰু কুহি মাছটো লৈছো। আপোনালোকে সৰু সৰু মোৱা মাছো ল'ব পাৰে। আৰু অকমান লাগিব নিমু। এখন কলপাত লৈছো আৰু কলপাতখন গেছতে অকমান লেৰিলিয়াই লৈছো, যাতে যেতিয়া মাছটো ভাপত দিম কলপাতখন ফাটি নাযায় সেই কাৰণে। আৰু এখন হৈ যোৱাৰ পিছত এতিয়া কলপাতখনত অকমান নিমখ হালধি দি দিছো মাছত, আৰু লগতে ইয়াতে কেঁচা তেল। গোটেইখিনি ভালদৰে মই সানি ললো। সানা পিছত এতিয়া মাছটো গোটেইখিনি দি দিম মাছৰ ওপৰত। সকলোখিনি দিয়া হৈ গৈছে। ইয়াৰ ওপৰত ধনিয়া পাতখিনিও দি দিম। আৰু ইয়াতে নেমু ৰস। নেমু আপোনাৰ 1 চামুচতকৈ অকমান বেছি হৈছিলে, 1.5 চামুচ মান হৈছে ৰস। আৰু যদি বেছি টেঙা খাব বিচাৰে 2 চামুচ বা 3 চামুচো দিব পাৰে। ইয়াতে মই টাৱা এখন গেছত গৰম কৰি লৈছো মিডিয়াম হিটত। আৰু যেতিয়া মই মাছটো পাতত দিম একদম লো হিটত দিব লাগিব। এতিয়া বান্ধি দিয়া গৈছে পাতখন। পাতখন অকমান পাতল হ'ল, সেইকাৰণে আৰু এখন পাত দি দিছো ইয়াতে, দি পেলাই ঢাকি দিছো। আৰু ইয়াতে বইল দালি কাৰণে মুগু দালি লৈছো। ইলুটিয়াই গোটেই মাছটো ভাপত আপোনাৰ আধা ঘণ্টামান দিব লাগিব। আৰু আধা ঘণ্টাৰ পিছত যদি দেখে যে হোৱা নাই, তেনেহ'লে 40 মিনিট মান দিব। এনেকৈ হৈ গৈছে। আৰু এতিয়া বনোৱা যাব নৰসিংহৰ পাত বেচন দি পেলাই ফ্ৰাই, পকৰি নিচিনা। আৰু ইয়াতে 2 চামুচ বেচন লৈছো, অকমান নিমখ আৰু জলকীয়া গুড়ি নাছিলে, অকমান দিছো। এফালে দালি মাছ হৈ আছে আৰু এফালে লগতে পটল ফ্ৰাই। ইয়াতে পানীত বেচনখিনি মিলাই ললো আৰু বেচনখিনিত গোটেই পাতকেইটা লেটিয়াই দিছো। আৰু লেটিয়াই পেলাই এইখিনি কৰা যাব ফ্ৰাই। আৰু এইখিনি হৈ গ'ল, মাছটো হৈ গ'ল। মাছটো মই আধা ঘণ্টা দিলোঁ আৰু বহুতেই টেষ্ট হৈছিলে। কেতিয়াবা ট্ৰাই কৰি চাব, বহুতেই ভাল লাগিব। আৰু এয়া আমাৰ থালি ৰেডি। ইয়াত মাছ ভাপত দিয়া, পটল ফ্ৰাই, টিহু আৰু কেঁচা পিঁয়াজ, ইয়াতে বইল দালি আৰু এইখিনি নৰসিংহ পাত, নেমু আৰু জলকীয়া। চ' এয়াই আছিলে আজি থালিখন। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।